Hello friends, Bezbro Diesel YouTube channel loi apnalok hokoloke ako ebar namaskar janai ajir video to arambho korisu. So ajir video to hoise ji hokol chhatro chhatriye ITI pohim boli trade choice koribo khuse ba ITI choice koribo bisarise he hokol chhatro chhatrir karone banaisu. Tenole bondhu hokol jodi mor video sai bhal pae please like, share and comment korar logote subscribe kori bell icon to press kori lok jate mur ahibologia noton video homo hokoloke prothome apuni pae. Dhonyabad. So bolok video to majole agbari jam. So আপোনালোকে আজি সঠিক সিদ্ধান্ত লওক যে কোনটো ট্ৰেড কৰিব বা কোনখন আইটিআই কৰিব কোনখন আইটিআই আপোনাৰ কৰিবলৈ সুবিধা হ'ব ঘৰৰ পৰা বা ৰুচত থাকি হলেও কৰিবলৈ সুবিধা হয় হেতু আপোনালোকে সঠিক সিদ্ধান্ত লওক আৰু এনেকুৱা নহয় যে আপুনি যিকোনো এটা ট্ৰেড লৈ ল'ব আইটিআই কৰিব আৰু চাকৰি পাবই আৰু তেনেকুৱা নহয় তো এইটো কথা ভালকৈ চিন্তা কৰি লওক বা ভালকৈ আপুনি ডাঙৰৰ হলেও এবাৰ সুধি পুছি লওক তাৰ পাছত এটা কথা যদি আপোনাৰ যি কোনোবা এটা ট্ৰেডত যদি ইন্টাৰেস্টেড আছে তেনেহলে ফাৰ্স্ট টাইম আজি হেতু আপুনি এপ্লাই কৰক যদি হেতুত ফাৰ্স্ট কাউন্সেলিংত যদি অহা নাই তেনেহলে সেকেন্ড কাউন্সেলিংত আহিব পাৰে তেতিয়ালৈকে বাট চাওক তাৰ পাছতো আপুনি আকৌ ট্ৰেড সিলেকশন কৰিব পাৰিব বা আইটিআই সিলেকশন কৰিব পাৰিব সো তেতিয়া আপুনি নেক্সট যেটো সেকেন্ড ষ্টেজত ভাবি থৈছে যে মই এটো ট্ৰেড কৰিব বিচাৰো তেনেহলে আপুনি হেতু ট্ৰেড এপ্লাই কৰিব পাৰিব So friends, নিশ্চয় বুজি পাইছে মই কি কৈছো যে আপোনাৰ যেটো মনে বিচাৰি আছে যেটো ট্ৰেডৰ কাৰণে হে ট্ৰেডটোত আপুনি এবাৰ এপ্লাই কৰি চাওক আৰু প্ৰথম যিখন আপোনাৰ মেৰিট লিষ্ট মাৰিব সেইখন মতে চাব যদি অহা নাই নামটো তেনেহলে সেকেন্ড লিষ্টলৈ বাট চাওক তাৰ পাছতো যদি অহা নাই তেনেহলে আপুনি ট্ৰেডটো চেঞ্জ কৰি চাওক আৰু পৰাপক্ষত যদি আপোনাৰ পাৰ্সেন্টেজ ভাল আছে যদি 2 ইয়াৰ্স কোৰ্সত যদি আপোনাৰ ইন্টাৰেস্টেড হয় তেনেহলে আপুনি 2 ইয়াৰ্স কোৰ্সটো এপ্লাই কৰি দিয়ক যদি আপুনি কিবা কাৰণত নাপায় আপোনাতকে যদি ভাল পাৰ্সেন্টেজ লোৱা আহে তেনেহলে আপুনি সেকেন্ডত যেটো ভাবি থৈছে হেতু এপ্লাই কৰি দিয়ক আৰু হেতু কৰিব লাগিব আপুনি সেকেন্ড কাউন্সেলিং হোৱাৰ পাছত কোনো কথা নাই ফাৰ্স্ট কাউন্সেলিং হোৱাৰ পাছতো কৰিব পাৰিব কিন্তু কথা হল কি আপুনি দুবাৰলে আপুনি বাট চাওক যে পাবনে নাপায় আসলে বা নামটো আহিছে নেকি হেতু আপুনি চেষ্টা কৰি চাব পাৰে বা ৰৈ চাব পাৰে সো বলক তেনেহলে মই কেনেকৈ ফিল আপ কৰিব লাগিব চইচ ফিল কেনেকৈ কৰিব লাগিব হেয়া আপোনালোকক দেখাই দিছো মোবাইলতে হক বা কম্পিউটাৰতে হক এটো সার্চ কৰিব পাৰে কামটো কৰি লব পাৰে মই ইয়াত ফায়াৰফক্সত কৈ দেখাইছো মোবাইলত সো ইয়াতে আপুনি সার্চ কৰক যে www.assam.iti এ ওলালে assamiti.nic.in এটো মোৰ আগত মাই থোৱা আছিল কাৰণে ইয়াত লাইছে আপোনালোকে তেনেকৈ টাইপ কৰি দিব সার্চ কৰক এতে একেবাৰে ওপৰত লাব ডাইৰেক্টৰেট অফ এমপ্লয়মেন্ট এণ্ড কাউন্সেলিং ট্ৰেইনিং আসাম সো এনেকৈ আৰু বেলেগ কিবা কিবি ওলাব পাৰে হেবিলাকত না যাব এই ডাইৰেক্টৰেট অফ এমপ্লয়মেন্ট এণ্ড কাউন্সেলিং ট্ৰেইনিং আসাম এটো যত লাব তাতে যাব তাত সিলেক্ট কৰক তাৰ পাছত দেখি পাব আপুনি যেটো আসামৰ আইটিআই সাইট এটো খুল খাব যেহেতু বহুত লৰাই কামবিলাক কৰি আছে সো অলপ স্লো হৈ গৈছে ইয়াতে চাব কাখতে আহিব লগইন আপুনি লগইন আইডি মাৰিব মোৰ ইয়াতে লগইন আইডি আছে 117242 তাৰ পাছত তাৰ তলতে আপোনাৰ পাসওয়াৰ্ড মাৰিব সো মোৰ পাসওয়াৰ্ডটো মাৰি দিছো মোৰ পাসওয়াৰ্ডটো মাৰি দিছো ইয়াতে সো আপোনালোকে মাৰিব পাৰে তেনেকৈ নিজৰ নিজৰ পাসওয়াৰ্ড যেটো আছে তাৰ পাছত তলত যেটো সিকিউৰিটি অপচন দিছে টাইপ যেটো টাইপত আপোনাৰ লেটাৰ থাকিব বা নাম্বাৰিং থাকিব নিউমেৰিকেল সো এটো দিব মই ইয়াতে 500330 ওলালে সো এটো মই সাবমিট কৰি দিলো সাবমিট কৰি দিয়া লগে লগে মোৰ যেটো খোল খাব লাগে সাইট এটো আহি গল যাৰ নামত আসলে লগইন হৈ গল তাৰ পাছতে ইয়াত ফিল চয়েস একেবাৰে ওপৰত দেখিছে ৰেজিষ্ট্ৰেচন ডিটেইলছ এভেইলেবল চয়েস আৰু ইয়াতে আহিব ফিল চয়েস আপুনি ফিল চয়েস কৰিব পাৰে যেটো এবাৰ যোৱা নাই ফিল চয়েসত যাওক ফিল চয়েস খুলিলে যেটো মোৰ আগত এটো কৰি থোৱা আছে এইফালে আছে আপোনাৰ দেখিছে নিশ্চয় গভ ৰিজনাল আইটিআই ওমেন্স তিনচুকিয়া তাৰ এটো আছে মই এটো এনেকৈ সিলেক্ট কৰি থৈছিলো সো মই আপোনাক দেখাই দিছো কেনেকৈ কৰিব লাগে এটা ইয়াতে আপুনি প্ৰথম ডিস্ট্ৰিক্টটো সিলেক্ট কৰক প্লিজ সিলেক্ট ডিস্ট্ৰিক্ট নেম সো ইয়াতে আপুনি ডিস্ট্ৰিক্টটো সিলেক্ট কৰক আপুনি কোনটো ডিস্ট্ৰিক্টৰ আইটিআই কৰিব বিচাৰিছে সো মই ইয়াতে দেখাই দিলো আপোনাক মই কৰিব বিচাৰিছো ধৰক যোৰহাটত সো যোৰহাট ওলালে তাৰ পাছতে যোৰহাটৰ মই কৰিব বিচাৰিছো আপোনাৰ এনসিবিটি ট্ৰেড ধৰিলক সো এনসিবিটি আপুনি সিলেক্ট কৰি লব পাৰে বা এসসিবিটি কৰিলে এসসিবিটি কৰিব পাৰে ইয়াত অল হৈ আছে তো অল ওলাই আছে
ইয়াতে আমি চাম গভৰ্ণমেণ্ট ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট যোৰহাট এইটো ওলাই আছে তেনেকৈ সো ইয়াতে মই বেসিক কসমেটলজি প্ৰথমটোৱে লৈছো ধৰক তো এইটো আছে এসসিবিটি ট্ৰেড ইয়াতে +8 বুলি লিখা আছে এইটো +8 মই প্লাস কৰি দিলো সো ইয়াত আহি গল সাইডত 3 নম্বৰ পইণ্টটো বেসিক কসমেটলজি এটো এসসিবিটি আৰু যোৰহাটৰ সো ঠিক তেনেকৈ আৰু আপুনি বেলেগ চাব পাৰে এটা ড্ৰাফটসম্যান সিভিল আৰু ড্ৰাফটসম্যান মেকানিক্যাল আছে মই এই দুটা সিলেক্ট কৰি দিম এটো এনসিভিটি আছে প্লাস কৰিলো এটো আহি গল ইয়াত 4 নম্বৰ ইয়াত আকৌ প্লাস কৰিলো এড কৰিলো আমি ইয়াত 6 নম্বৰ আহি গল সৰি 5 নম্বৰ সৰি এটো ইলেক্ট্ৰিচিয়ানটোৱে আহি গল তো এতিয়া আমি যদি নালাগিলে আমি এটো যেটো কটা চিন আছে কটা চিনটো দি দিব পাৰো এটো যেটো কটা চিন আছে কটা চিনটো দি দিলে এটো কাট খাই যাব এয়া মোৰ ইয়াত কাট খাই গল ঠিক ইয়াতে আমি চাই ললো ড্ৰাফটসম্যান মেকানিক্যাল আছে এটো এনসিভিটি মেকানিক্যাল কৰি দিলো মই +8 ইয়াত 5 নম্বৰটো এড হৈ গল আৰু আছে নেকি কিবা ট্ৰেড মই চাই লওঁ এবাৰ কপা আছে ইলেক্ট্ৰিচিয়ান ফিটাৰ ইনফৰমেশন আছে নাই এইবিলাক ট্ৰেড মোক নালাগে সো মই ইয়াতে হৈ গল এইকিটা এতিয়া মই একেবাৰে তলত চাব সেভ চয়েস বা সেভ এন্ড এক্সিট কৰি দিও আমি আৰু বেলেগ কৰিব লগাটো নাই সো যদি বেলেগ কৰিব লগা থাকে আপুনি সেভ চয়েসেস কৰিব পাৰে তাৰছত মই যেহেতু বেলেগ একো নাই সেভ এন্ড এক্সিট কৰিলো মই সেভও হৈ যাব লগতে এই পেজটোৰ পৰা মই ওলাই আহিলো আৰু তেতিয়া আপোনাৰ যেটো নামত আপুনি চয়েস ফিলিং কৰিছে তাত আইটিআই নাম কেটা আহিব লগতে কি ট্ৰেডত কৰিছে হেতু ওলাইব তাৰছত ইয়াত কোৰ্স টাইপটো আহিব এসসিভিটি নে এনসিভিটি তেনেকৈ কৰি লব আৰু আপুনি এটো পেজৰ পৰা ওলাই আহিব পাৰে সাইন আউট কৰি দিলে হৈ গল এয়া সাইন আউট ইয়েস সো फ्रेंड्स কেনেকৈ কৰিব লাগে নিশ্চয় বুজি পালে আপোনালোকে আজিলৈ ইমানেই বুলি ক'ব পাৰে কিন্তু চাব এটো কথা মনত ৰাখক যাতে আজিৰ পৰা 3 জুলাই লৈকে আপুনি এটো চেঞ্জ কৰিব পাৰিব বা আপুনি এটো ফিল আপ কৰিব পাৰিব কিন্তু 3 জুলাই পাছত আৰু কাউন্সেলিং হোৱালৈকে মানে ফাৰ্স্ট কাউন্সেলিং যেতিয়ালৈকে হ'ব তেতিয়ালৈকে আৰু আপুনি একো চেঞ্জ কৰিব নোৱাৰিব ফাৰ্স্ট কাউন্সেলিং হোৱাৰ পাছত আকৌ যেতিয়া ডেট দিব যে ফিল চয়েস কৰিব পাৰিব আপুনি তেতিয়াহে আপুনি এটো চেঞ্জ কৰিব পাৰিব তো সকলোকে আকৌ এবাৰ ধন্যবাদ জনাই আজিলৈ ইমানেই বাই বাই